দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এজন হৈছে দাউৰা ডেকা নাজৰীয়া, তেখেত হৈছে বড়োলেণ্ড জনজাতীয় সমাজৰ কাৰ্যকৰী সভাপতি, আৰু দ্বিতীয়জন হ'ল বিক্ৰম দৈমাৰী, হ'ল PTC কণ্ট্ৰেক্টৰ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক, আৰু তৃতীয়জন হ'ল আমাৰ চাপাগুৰিৰ প্ৰাক্তন বিধায়ক মুছলপুৰৰ তেওঁ EM আছিলে এসময়ত, আৰু তেওঁ বৰ্তমান বাক্সা ডিষ্ট্ৰিক্ট BPFৰ সভাপতি হয়। তো আমি জানিব পোৱা মতে দাউৰা ডেকা নাজৰীয়া হিতেশ্বৰ বসু। তো আমি জানিব পোৱা মতে দাউৰা ডেকা নাজৰীয়া নামৰীয়াক তেখেতৰ নিজ বাসগৃহত নিশা প্ৰায় 2-2:30 মান বাজিছিলে। সেই সময়তে তেওঁ কোৱা মতে ৱালটো পাৰ হয় উইদাউট এনি ৰিজন। এইটোতো হ'ব নোৱাৰে যে কোনোবা FIR দিলে বা কোনোবা কিবা এটা যদি কোনোবা কমপ্লেইন দিয়ে তেতিয়াহ'লে এৰেষ্ট কৰিব পাৰে, আৰু তেওঁতো এটা এজেণ্ট মানুহ হয়, আৰু তেওঁতো কোনো আনকনচিয়াছৰ কথা কোৱা নাই বা আনকনচিয়াছৰ কাম কৰা নাই। তো সেই সময়ত তেওঁক এৰেষ্ট কৰিছে যে ঘৰত কিছুমান তালাচী লৈছে, এইটোতো ৰেড কৰা নাছিল, এইটো CBI নহ'ল, কোনোটো ৰাইটছ দিয়া নাই। চবৰেতো ফ্ৰীডম অফ স্পীচ আছে, চবো মানে কাম কৰিব পাৰে জাতিৰ কাৰণে, দেশৰ কাৰণে। এইটো উইদাউট এনি ৰিজন, এইটো কোনো আনকনচিয়াছন হৈছে। এইটো বহুত দুৰ্ভাগ্যজনক। এইটো যদি তেওঁক বিফৰ 12 PM মোকলাই নিদিয়ে তেন্তে আমি এৰেষ্ট কৰিব লাগিব, গণতান্ত্ৰিক পথেৰে আমি বাধ্যতামূলক কৰিব লাগিব। এই দাউৰা ডেকাই যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টি যিটো ST ৰিজাৰ্ভ আছিল, তেওঁ ধান ৰিজাৰ্ভ পোৱাৰ বাবে তেওঁলোকে মাত মাতি আহিছিলে ST ৰিজাৰ্ভ হৈ থাকিব লাগিব। তাৰ ক্ষেত্ৰতে মানে আটক কৰিছে নেকি? নিশ্চয়কৈ এইটো আমি ক'ব লাগিব যে এইটো টোটেলি পলিটিকেল কনস্পাইৰেচি আছে। ইয়াতে PTC গভৰ্ণমেণ্ট, আসাম গভৰ্ণমেণ্ট এণ্ড চিটিং লোকসভা MP মিষ্টাৰ নৱ কুমাৰ চৰিয়া, তেওঁৰ যোনটো ট্ৰাইবেল চাৰ্টিফিকেট, তেওঁৰ যোনটো জনজাতিৰ এটা মৰ্যাদা দিয়ে চাৰ্টিফিকেট হিচাপত, তো সেইটো তেওঁৰ ডুপ্লিকেট হয়, ফেক হয়। তো ইয়াৰ ওপৰত তেওঁলোকে হাইকোৰ্টত কেছ দিছিলে। তো এইটো কেছত চলি আছে। তো এইটো নিশ্চয়কৈ জয়ী হ'ব, কাৰণ কিয় তেওঁতো ট্ৰাইবেল নহয়, জনজাতিৰ লোক নহয়। তো সেইটোৰ ওপৰত তেওঁ কেছটো অলৰেডি হাৰিব, জেলত যাব লাগিব। তো সেইটো ভয়ত তেওঁ কি কৰোঁ কি নকৰোঁ, BTC গভৰ্ণমেণ্টৰ লগত তেওঁলোকৰ এলায়েন্সত আছে। তো তেওঁলোকে এটা কনস্পাইৰেচি কৰিছে, তেওঁলোকৰ ক্ষমতাচ্যুতৰ ভয়ত তেওঁলোকে সেইটো কনস্পাইৰেচি কৰিছে বুলি আমি ভাবোঁ। হয়, ধন্যবাদ। এয়া আছিল যে বড়ো নৱকৰণীয় ষড়যন্ত্ৰ কেনেকুৱা ষড়যন্ত্ৰ হ'ব পাৰে। আজি যোনটো ঘটনা ঘটি গ'ল, সেইটো কনস্পাইৰেচিটো টোটেলি ৰাজনৈতিক ষড়যন্ত্ৰ আছে। তো ইয়াৰ ষড়যন্ত্ৰ যোনে আছে এইটো হ'ল আমাৰ BTC গভৰ্ণমেণ্ট, আসাম গভৰ্ণমেণ্ট এণ্ড ওৱান অফ দ্য MP কোকৰাঝাৰ লোকসভাৰ MP। তেওঁৰ যোনটো তেওঁলোকে আজি যোনজনক আটক কৰিছে, তেওঁলোকে তেওঁৰ যোনটো জনজাতিৰ যোনটো মৰ্যাদা দিয়ে চাৰ্টিফিকেটখনত ওপৰত, তেওঁ ট্ৰাইবেল হয় নে নহয় ইয়াৰ ওপৰত তেওঁলোকে তদন্ত কৰি হাইকোৰ্টত কেছ কৰিছিলে। তো সেই সময়ত তেওঁৰ ক্ষমতাচ্যুত গাড়ীটো গুচি যাবৰ ভয়ত তেওঁ তেনেকুৱা ষড়যন্ত্ৰ কৰি আছে। আৰু এইটো যোনটো ডিলিমিটেশ্যনৰ কথা চলি আছে, তো সেইটো যদি ST ৰিজাৰ্ভ আছিলে কোকৰাঝাৰ লোকসভা সমষ্টিটো, তো এইটো অলৰেডি ডিলিমিটেশ্যন কৰি ডি ৰিজাৰ্ভ বা জেনেৰেল চিট কৰিব বিচাৰিছে। তো সেই সময়ত নৱসৰিয়াই তেওঁ ডি ৰিজাৰ্ভ কৰিব নাপায় বুলি তেওঁ কিয় প্ৰটেষ্ট কৰা নাই বা কিয় আপিল কিয় কৰা নাই? তেওঁতো নিজে চিটিং MP হয়, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, তেওঁলোকলৈকে তেওঁ পত্ৰ প্ৰেৰণ কৰিব লাগিছিলে, দাবী জনাব লাগিছিলে, দাবী উত্থাপন কৰিব লাগিছিল লোকসভাত। তো সেইটো তেওঁ ইয়াতে গম পোৱা যায় যে তেওঁ টোটেলি নন ST হয়। তেওঁৰ ক্ষমতাচ্যুত গাড়ী ভয়ত আজি যিটো ঘটনা ঘটি গ'ল, সেইটো তেওঁ কনস্পাইৰেচি কৰি ৰাজনীতি ষড়যন্ত্ৰ কৰি সেইটো ভয়ত তেওঁলোকে কৰিছে। আৰু